নমস্কাৰ আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই এইটো ভিডিঅ'ত দেখাম মই দিনটোত কি খাওঁ ফেটছৰ কাৰণে মই প্ৰথমতে পানী খাই লওঁ শুই উঠিয়ে ব্ৰাছ কৰি তাৰপিছত ড্ৰাই ফ্ৰুটছ খাওঁ এনেকৈ অলমণ্ডছ ৱালনাটছ কাজু বাদাম তেনেকুৱা খাই লৈছোঁ তাৰপিছত ফ্ৰুটছ খাওঁ অমিতা আপোনাৰ কল খাব পাৰে তাৰপিছত এপল তাৰপিছত বনালোঁ ব্ৰেকফাষ্ট পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ আৰু মাছৰুমছ তাৰপিছত অলপমান বাকী আছিলে চিকেন সেইটো দিলোঁ ফ্ৰাই কৰি পিনি এনেকৈ বনাই ল'লোঁ অলপমান চচ দি ধুনীয়াকৈ তাৰপিছত মই এইটো নতুনকৈ ট্ৰাই কৰিছোঁ প্ৰ'টিন লচ্চি হয় ইয়াত মই 15 গ্ৰাম প্ৰ'টিন পাই যাওঁ তাৰপিছত লাঞ্চ কৰিলোঁ লাঞ্চত আছিলে টফু তাৰপিছত ফ্ৰেঞ্চ বিন ভাজি চালাড ভাত অলপমান আৰু দৈ তাৰপিছত খালোঁ গাখীৰ আৰু কফি তাৰপিছত ডিনাৰ আছিলে বহুতগাল আকৌ এনেকৈ মাছৰুম দি পিনি ফ্ৰাই কৰি ল'লোঁ আৰু কণী আৰু অলপমান ভাত দি চচ দি খাই ল'লোঁ এইটো আছিলে মই এদিনত কি খাওঁ ৱেইট লছ কৰিবলৈ কাৰণে ধন্যবাদ